নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই শিক্ষা বিভাগৰ বিভিন্ন বিষয়বৰ্গৰ লগত হোৱা এটা আলোচনাত শিক্ষা বিভাগৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা আৰু ব্যৱস্থা গ্ৰহণ কৰা হয় আৰু তাৰ ওপৰত তেখেতে ফেচবুকত কথাখিনি অৱগত কৰে। কিনো জনাইছে আহকচোন জানো। আজি জনতা ভৱনত বিদ্যালয়ৰ শিক্ষা বিভাগৰ বিষয়ববীয়াসকলৰ সৈতে এখন পৰ্যালোচনামূলক বৈঠকত মিলিত হওঁ। বৈঠকত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ অধীনত 2025-26 শিক্ষাবৰ্ষৰ বাবে বাজেটত ধাৰ্য কৰা আঁচনিসমূহৰ সামগ্ৰিক পৰ্যালোচনা কৰা হয়। আলোচনাৰ কৰা বিষয়সমূহ মূলতে আছে: নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীলৈ চাইকেল বিতৰণ 1 নম্বৰ, দ্বিতীয়তে মুখ্যমন্ত্ৰী নিযুত মাইনা আঁচনিখনৰ বিষয়ে, তৃতীয়তে শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তি কেনেকৈ চলি আছে সেইটোৰ বিষয়ে আলোচনা, উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰা হাইস্কুলৰ শৈক্ষিক আৰু আন্তঃগাঁথনি পৰিৱেশৰ মূল্যায়ন কৰা আৰু 25খন বড়ো মাধ্যমৰ মধ্য ইংৰাজী বিদ্যালয়ক মডেল হাইস্কুললৈ উন্নীতকৰণৰ যাৱতীয় অগ্ৰগতি, টিউটৰ মজুৰি আৰু শিক্ষকসকললৈ উন্নীতকৰণ, প্ৰধান শিক্ষক আৰু অধ্যক্ষ বাছনি প্ৰক্ৰিয়াৰ অগ্ৰগতি আদি সকলোখিনি দিশ আলোচনা কৰা হয়। বিদ্যালয়ৰ সামগ্ৰিক মানোন্নয়নৰ লক্ষ্যৰে দুয়োটা সঞ্চালকালয়ৰ অধীনত পৰিচালিত বিভিন্ন কাম কাজৰ দ্ৰুত ৰূপায়ণৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ। শিক্ষামন্ত্ৰী মহোদয়ৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ এই কথাখিনি প্ৰকাশ কৰিছে।